মোৰ নাম চাফিয়া আনাম। মই এইবাৰ হাই ছেকেণ্ডেৰী দিলোঁ। তাতে মোৰ স্ক'ৰ আহিছিল 90%। আৰু সেইটো ক্ৰেডিট মই একচুৱেলি মেইনলি আমাৰ টিচাৰ্ছসকল, ইনষ্টিটিউট এণ্ড মাই পেৰেণ্টছক দিব বিচাৰিছোঁ। আৰু আমাৰ টিচাৰ্ছে আমাক বহুত সহায় কৰিছে এইটো বিষয়ে, আমাক গাইড কৰিছে ইয়াতে। আমি কোনোবাৰ কিবা ডাউট থাকিলে তেতিয়া সেইবিলাক হেৰি কৰিছে। সেইটো কাৰণে মই বহুত থেংকফুল আছোঁ। আৰু লাষ্টৰ কেইদিনত ছাৰহঁতে মেমহঁতে বহুত কষ্ট কৰিছে আমাৰ কাৰণে। আমাৰ কিবা যদি স্পেচিয়েল ডাউট ক্লাছেছৰ নিচিনা থাকে এইবিলাক আমাক ছল্ভ কৰি দিছে। আমাৰ এই একাডেমীখনৰ নাম হ'ল মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমী। এতিয়া পৰিকল্পনা কেনেকুৱা ধৰণৰ, কি পঢ়িব বিচাৰা? মই এতিয়া নীটৰ কাৰণে MBBS ডক্টৰৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰিছোঁ। এইটোৰ কাৰণে মই এইবাৰ নীটৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ কৰিম। প্ৰথমতে মই সংবাদ গোষ্ঠীৰ সমূহ বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ টোটেল 24 ষ্টুডেণ্ট এপিয়াৰ হৈছিলে। তাৰে 12জন ষ্টুডেণ্টে ষ্টাৰ কৰিলে, 3জন ষ্টুডেণ্ট ফাৰ্ষ্ট ডিভিজন আৰু 9জন ষ্টুডেণ্টে ডিষ্টিংশ্যন পালে। আৰু ইয়াৰে ভিতৰত যিখিনি আমাৰ JEE এক্সাম হৈ গ'ল, JEE এক্সামত 2জনে JEE কোৱালিফাই কৰিলে আৰু 2জনীয়ে VITত চিট পালে। আৰু যিটো নীট এক্সাম হৈ গ'ল, নীট এক্সামতো তেওঁলোকে খুব ভাল ফলাফল দেখাব বুলি আমি আশাবাদী। 13 তাৰিখে যিটো ৰিজাল্ট আহিব তাৰ কাৰণে আমি ৰৈ আছোঁ। নীটতো খুব ভাল ফলাফল আমি দেখাম বুলি। আৰু তাৰ কাৰণে আমাৰ যিখিনি টিচিং ষ্টাফ হওক বা আমাৰ যিটো ছিষ্টেম, আমি যেনেকৈ ষ্টুডেণ্টখিনি ইয়াতে ৰাখিছোঁ, ধৰক তেওঁলোকৰ সেই ছিষ্টেমটো, তেওঁলোকে মোবাইল ফোন ইউজ কৰিব নোৱাৰে, বাহিৰত ওলাই যাব নোৱাৰে। এটা যিটো পৰিৱেশত তেওঁলোকক ৰাখিছোঁ, আমি ভাবোঁ যে সেই পৰিৱেশত থাকিলে যিকোনো ষ্টুডেণ্টেই ভাল ৰিজাল্ট কৰিব পাৰে, ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব পাৰে। সেইখিনি আৰু বহুতেই ভাল লাগিছে। একচুৱেলি ইয়াতকে বহুত ভাল ৰিজাল্ট আমি আৰু আশা কৰি আছিলোঁ। ইয়াৰ ভিতৰত কিছুমান প্ৰেক্টিকেল মাৰ্কৰ কাৰণে আমাৰ মাৰ্কছখিনি কমি গ'ল। যে তেওঁলোকে 93-94%লৈকে পালে হয়, ফিজিক্স হওক বা কেমেষ্ট্ৰিত হওক, তেওঁলোকক প্ৰেক্টিকেলত মাৰ্কছ অকণমান কম দিয়া গ'ল। তো তাৰ কাৰণে তেওঁলোকৰ পাৰ্চেণ্টেজটো অকণমান হ'ল। তাৰ কাৰণে আমি অকণমান মনটো বেয়া লাগিছেও, যদি আমি এতিয়া খুব সুখী যে ভাল ৰিজাল্ট কৰিছে। আগলৈ ইয়াতকে ভাল ৰিজাল্ট আমি আশা কৰিছোঁ, যে আগলৈকে ইয়াতকে বহুত ভাল ৰিজাল্ট আমি আশা কৰিম। আৰু গোটেই অসমে গম পোৱাকে গোটেই অসমে জানিব আমাৰ ৰিজাল্ট, আমি তাৰ কাৰণে আমি চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম সৈয়দ ৰিয়াউৰ ৰহমান। কিমান পাৰ্চেণ্টেজ পাইছে? মই 88% পাইছোঁ। মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমী। মই ডাইৰেক্টৰ, আমাৰ মাৰ্কছ ইণ্টিগ্ৰেটেড একাডেমীৰ ডাইৰেক্টৰলৈ তাৰমানে বহুত ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ নিজৰ ফলাফলৰ কাৰণে। কেনেকুৱা ধৰণে তোমালোকক আগবাঢ়ি যাওক তেওঁলোকে প্ৰেৰণা দিছিল? তেওঁ আমাক তাৰমানে ডেইলি মাতিছিল আৰু ষ্টাফলৈ মাতিছিল, মটিভেশ্যন জনাইছিল যে তুমি মক টেষ্টত কিমান পাইছা। তাৰমানে আমাৰ পিৰিয়ডিক টেষ্ট আৰু মক টেষ্ট দুটা হৈছিল 15 দিনৰ মূৰে মূৰে। আমাক তাৰমানে ৰিজাল্টৰ পিছতে তেওঁ মাতিছিল আৰু মাতি পেলাই কৈছিল কি তোমাৰ ৰিজাল্ট এনেকুৱা হৈছে, এই মক টেষ্টত তুমি কেনেদৰে এইটো বঢ়াব পাৰিবা, সেনেকুৱাকৈ কৈছিল। আৰু পৰিকল্পনা মোৰ ডক্টৰ হোৱাৰ, চিকিৎসা বিভাগত যোৱাৰ পৰিকল্পনা আছে বৰ্তমান।